Hello everyone, how are you? I hope you are fit and fine. So today I have come to you. So আজি আপোনালোকৰ সন্মুখত আকৌ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ. So আজিৰ এই ভিডিঅ'টো হ'ব কাৰেক্ট টেন্স লৈ. So কাৰেক্ট টেন্স আমাৰ বহুতো দৰকাৰ পৰে, বহুতো ক্ষেত্ৰত পৰীক্ষাত বহুতো ক্ষেত্ৰত আমাৰ দৰকাৰ পৰে কাৰেক্ট টেন্সটো. So আজিৰ এই ভিডিঅ'টোত কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰা হ'ব. So কাৰেক্ট টেন্স মানে বাক্য শুধৰোৱা, বাক্যত মানে ভুল মানে বাক্যটোত থাকে এই বাক্যটো শুদ্ধ কৰিব লাগে, বাক্যটো কেনেকৈ শুদ্ধ হ'ব সেই মৰ্মে শুদ্ধ কৰিব লাগে. সো মই এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা মানে এক্সাম্পল দি বুজাই দি আছোঁ. হি So ইয়াত পোৱা হৈছে হি ইউজুৱেলি গ' টু বেড এট 10 PM. ঠিক আছে, ইউজুৱেলি এইটো এটা ফ্ৰেছ হয়. চ' ইউজুৱেলি যদি কোনো ধৰণৰ বাক্যত ইউজুৱেলি ফ্ৰেছটো থাকে তেনেহ'লে সেই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব. ত' হি ইয়াত ক'জ হ'ব টু. ঠিক আছে, হি ইউজুৱেলি goes to bed at 10 PM. তেওঁ সচৰাচৰ কি কৰে 10টা বজাত শুবলৈ যায়. ঠিক আছে, চ' ইউজুৱেলি থাকিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব. ইউজুৱেলি, ৰেগুলাৰলি, ওৱান্স ইন এ উইক, ওৱান্স ইন এ মান্থ, ওৱান্স ইন এ ইয়াৰ. চ' এইবিলাক থাকিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব. জেনেৰেলি, নাও এণ্ড দেন, এভাৰ এণ্ড দেন. ঠিক আছে, এইবিলাক যদি কোনো ধৰণৰ বাক্যত থাকে তেনেহ'লে সেই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব. এভৰি উইক, এভৰি মান্থ, ডেইলি, পিছত জেনেৰেলি, এইবিলাক থাকিলে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব. ঠিক আছে, যদি এইবিলাক ফ্ৰেজ যদি থাকে তেনেহ'লে সেই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব. মই আৰু এটা এক্সাম্পল দি বুজাই দিছোঁ. আই I go to his house now and then. মই তেওঁৰ ঘৰৰ মাজে সময়ে যাওঁ. চ' এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব. এইকাৰণে নাও এণ্ড দেন আছে, এই নাও এণ্ড দেন ফ্ৰেজটো থকাৰ কাৰণে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিছে. ঠিক আছে, চ' এইকাৰণে এইটো কোনো ধৰণৰ চেঞ্জ নহ'ব. আই গৈয়ে থাকিব. তাৰপিছত এইবিলাক যেনেদৰে আছে ঠিক তেনেদৰেই বহিব. ঠিক আছে, চ' প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সকলো আদিগুৰিটো বুজোৱা দিয়া হ'ল. এতিয়া আহিম আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স. প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো কি হয়? বৰ্তমান কোনো এটা কাম কৰি থকা বুজালে. যেনেদৰে মই ভিডিঅ' মেক কৰি আছোঁ, আই এম মেকিং ভিডিঅ' ফৰ ইউ. ঠিক আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা এক্সাম্পল দি বুজাই দিছোঁ. ইয়াত বাক্যটো লিখা হৈছে যে দ্য বেবী ক্ৰাই বিকজ হি ইজ হাংৰি. বাচ্চাটো কান্দি আছে কাৰণ তেওঁ ভোকাতুৰ. ঠিক আছে, ভোক লাগিছে তাৰমানে. চ' দ্য বেবীটো ইয়াত ৰাখিলে দ্য বেবী ক্ৰাই, দ্য বেবী ইজ ক্ৰাইং, দ্য বেবী ইজ ক্ৰাইং. তাৰপিছত এইটো চেম হ'ব. So ইয়াত
প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কিয় হ'ল কাৰণ ইয়াত বিকজ হি ইজ হাংগ্ৰি মানে বৰ্তমানৰ অৱস্থাটো প্ৰকাশ কৰিছে কি হৈ আছে বৰ্তমানৰ অৱস্থাটো চ' সেইটো প্ৰকাশ কৰিছে দ্য বেবী ইজ ক্ৰাইং বিকজ হি ইজ হাংগ্ৰি তো ভোকাটোৰ কাৰণে তেওঁ কি কৰি আছে কান্দি আছে তো ভোকাটোৰ হোৱাৰ কাৰণেহে কান্দি আছে তো সেইকাৰণে বৰ্তমান অৱস্থাটো প্ৰকাশ কৰিছে সেইকাৰণে ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো বহিছে ঠিক আছে তো এনেকুৱা ধৰণৰ হ'লে বৰ্তমান কোনো এটা কাম কৰি থকা বুজালে কৰি থকা মই মানে কৰি আছোঁ তো এনেকুৱা ধৰণৰ হ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বহিব এতিয়া আমি আহিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো মানে বৰ্তমান কামটো হৈ গ'ল মানে এতিয়াই কামটো হৈ গ'ল ঠিক আছে এতিয়াই কামটো হৈ গ'ল চ' এনেকুৱা হ'লে যেনেদৰে মই এই লিখাটো মুচিলোঁ চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো হৈছে বৰ্তমান কোনো এটা কাম হৈ গ'ল মানে এতিয়াই কোনো এটা কাম হৈ গ'ল এনেকুৱা হ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বহে চ' এটা এক্সাম্পল দি পেলাই আছোঁ I have done the work কামটো কৰিলোঁ চ' জাষ্ট নাও যদি কোনো এটা বাক্যত থাকে তেনেহ'লে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বহিব যেনেদৰে she has just now she has done the work just now তাই এইমাত্ৰ কামটো কৰিলে চ' এইমাত্ৰ জাষ্ট নাও মানে এইমাত্ৰ কোনো ধৰণৰ বাক্য যদি জাষ্ট নাও থাকে তেনেহ'লে সেই বাক্যটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বহিব আৰু যদি কোনো ধৰণৰ বাক্যত য়েট নেভাৰ এভাৰ এইবিলাক যদি থাকে তেনেহ'লে সেই বাক্যটো যদি নেগেটিভ অথবা ইণ্টাৰগেটিভ হয় তেনেহ'লে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বহিব আহিম আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো হ'ল যে বৰ্তমান কোনো এটা কাম আৰম্ভ হৈ এতিয়ালৈকে চলি আছে মানে শেষ হোৱা নাই ঠিক আছে মই যেনেদৰে ভিডিঅ' মানে বনাই আছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে কোনো এটা কাম বৰ্তমান কোনো এটা কাম আৰম্ভ কৰি এতিয়ালৈকে চলি আছে এনেকুৱা হ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব যদি কোনো ধৰণৰ বাক্যত ফৰ অথবা সিন্স থাকে তেনেহ'লে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হয় চ' প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স We have been waiting for you for 1 hour ago. আমি তোমাৰ বাবে অপেক্ষা কৰি আছোঁ 1 ঘণ্টা ধৰি মানে 1 ঘণ্টা ধৰি অপেক্ষা কৰি আছোঁ তোমাৰ কাৰণে মানে কামটো চলি আছে অপেক্ষা কৰি আছে 1 ঘণ্টা ধৰি 1 ঘণ্টাৰ পৰা অপেক্ষা কৰি এতিয়ালৈকে অপেক্ষা কৰি আছে ঠিক আছে চ' এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স চেঞ্জ যদি থাকে কোনো এটা বাক্যত তেনেহ'লে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব আৰু ফৰ থাকিলেও হ'ব চ' She has been London since 1991. তাই লণ্ডনত থাকে 1991 চনৰ পৰা লণ্ডনত থাকে ঠিক আছে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব লাগিছিল কাৰণ ইয়াত কোনো ধৰণৰ ভাৰ্ব নাই সেইকাৰণে ইয়াতে থমকি গৈছে she has been in London since 1991 তাই লণ্ডনত 1991 পৰা আছে চ' ইয়াত কোনো ধৰণৰ ভাৰ্ব নাই ঠিক আছে মেইন ভাৰ্ব নাই চ' সেইকাৰণে ইয়াত এই বাক্যটো থমকি গৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হৈছে ঠিক আছে চ' এতিয়া আহিম আমি
পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্স মানে ভৱিষ্যত কোনো এটা কাম হৈ যোৱা বুজালে ফাৰ্ষ্ট ইনডিফিনিট টেন্সত বহে। চ' এতিয়া কিছুমান ফ্ৰেজ আছে, এইবিলাক যদি ব্যাকত থাকে তেনেহ'লে এই ব্যাকটো আল্টিমেটলি ফাৰ্ষ্ট ইনডিফিনিট টেন্সত বহে। যেনে এগো, য়েষ্টাৰডে, ইট ইজ টাইম, এজ ইফ, এজ থট, এইবিলাক যদি থাকে সেই ব্যাকটো ফাৰ্ষ্ট ইনডিফিনিট টেন্সত হ'ব। হি ৱেণ্ট টু স্কুল য়েষ্টাৰডে, তেওঁ যোৱাকালি স্কুললৈ গৈছিল। যোৱাকালি তেওঁ স্কুললৈ গৈছিল। আৰু কোনো ধৰণৰ বাক্যত যদি ৰিচেণ্টলি থাকে, ৰিচেণ্টলি থাকিলেও সেই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত বহিব। ৰিচেণ্টলি, য়েষ্টাৰডে, লাষ্ট, তাৰপিছত লাষ্ট ডে, য়েষ্টাৰডে, ৰিচেণ্টলি, ইট ইজ টাইম, এজ ইফ, এজ থট, এইবিলাক যদি থাকে কোনো ধৰণৰ বাক্যত তেনেহ'লে সেই বাক্যটো ফাৰ্ষ্ট ইনডিফিনিট টেন্সত আল্টিমেটলি যাব। চ' সেই বাক্যটো ফাৰ্ষ্ট ইনডিফিনিট টেন্স, চ' সেই বাক্যটো ফাৰ্ষ্ট ইনডিফিনিট টেন্সত বহিব।